আমাৰ সকলোৰে মৰমৰ আদৰৰ শ্ৰদ্ধাৰ মনোজিত মহন্তদা আৰু আমাৰ মাজত নাই। বিদায় ল'লে চিৰকালৰ বাবে। নিশা প্ৰায় 2 বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনোজিত মহন্তই নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে সমগ্ৰ ৰাজ্যবাসী তথা অসমবাসীয়ে। তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাচি আজি ৰাতিপুৱা 11 বজাত গুৱাহাটীৰ ৰাজীৱ ভৱনত সন্মানীয় সকলো কংগ্ৰেছৰ নেতৃবৰ্গৰ উপস্থিতিত তেওঁৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এনচিপি দলৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰী দেৱ